নমস্কাৰ নতুন আপডেট এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ যেহেতু আজি 14 আগষ্টৰ পৰা অসম চৰকাৰে নিযুত মইনা আৰু নিযুত বাবু স্কিমৰ যি অনলাইন প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো শুভাৰম্ভ কৰাৰ কথা কৈছিলে আৰু সেইমতে আজি এটা পৰ্টেল মুকলি হৈছে বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী আছে বাবে যিসকল হাই ছেকেণ্ডেৰী লেভেলৰ ছাত্ৰ ছাত্ৰী তেওঁলোকক দৰ্পণৰ যিটো পৰ্টেল আছে সেই পৰ্টেলৰ জৰিয়তে আৰু আণ্ডাৰ গ্ৰেজুৱেট অৰ্থাৎ ইউজি লেভেলৰ যিবিলাক ষ্টুডেণ্ট আছে তেওঁলোকক সমৰ্থৰ জৰিয়তে আৰু যিবিলাক ইউনিভাৰ্চিটি লেভেলৰ ষ্টুডেণ্ট আছে তেওঁলোকো সমৰ্থৰ জৰিয়তে কি কৰিব লাগিব এই নিযুত মইনা আৰু নিযুত বাবু স্কিম এপ্লাই কৰিব লাগিব ঠিক আছে এতিয়া প্ৰথম কথাটো হ'ল ছাত্ৰ ছাত্ৰীসকলৰ প্ৰত্যেকৰে নিজৰ নিজৰ আধাৰ নাম্বাৰ থাকিব লাগিব আৰু আধাৰ চিডেড বেংক একাউণ্ট থাকিব লাগিব অৰ্থাৎ যিটো বেংক একাউণ্ট থাকিব সেই বেংক একাউণ্টটো আধাৰ নাম্বাৰ লিংক হৈ থকা হ'ব লাগিব ঠিক আছে সেই দুটা বস্তু প্ৰথম লাগিব ছাত্ৰ ছাত্ৰীসকলৰ তাৰপিছতহে তেওঁলোকে অনলাইন প্ৰক্ৰিয়াটো আৰম্ভ কৰিব পাৰিব এটা কথা মনত থব যে ইতিমধ্যে অসম চৰকাৰে বা ইনষ্টিটিউট বা স্কুল কলেজবিলাকে ছাত্ৰ ছাত্ৰীসকলক নিযুত মইনা আৰু নিযুত বাবু ফৰ্ম ডিষ্ট্ৰিবিউচন কৰিছে সেইটো অফলাইনত হৈছে আৰু সেই ফৰ্মখন মাত্ৰ ফিল আপ কৰি কলেজ বা ইউনিভাৰ্চিটিত দি দিয়াৰ লগে লগে তেওঁ নিযুত মইনা বা নিযুত বাবু স্কিম পোৱাৰ যোগ্য নহ'ব যদিহে অনলাইনৰ যি পৰ্টেল দিছে গভৰ্ণমেণ্টে সেই পৰ্টেলত তেওঁলোকৰ আধাৰ নাম্বাৰ আৰু বেংক একাউণ্ট নাম্বাৰ ভেৰিফাই কৰি ছাবমিট নকৰে তেতিয়া সেই স্কিমৰ পৰা তেওঁ বঞ্চিত হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকলে প্ৰথম কথা তেওঁলোকে অনলাইনৰ প্ৰক্ৰিয়াটো কমপ্লিট কৰিব লাগিব আৰু সেই প্ৰক্ৰিয়াটো কমপ্লিট কৰাৰ পাছত স্কুল কলেজৰ পৰা যিখন ফৰ্ম দিছিলে সেই ফৰ্মখন ফিল আপ কৰি কলেজত বা স্কুল কলেজত জমা দিব লাগিব তেতিয়াহে তেওঁৰ গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব কিন্তু গভৰ্ণমেণ্টে এটা কণ্ডিশ্যন দিছে ইয়াত পাঁচটা কেটেগৰী ষ্টুডেণ্টে কিন্তু নিযুত মইনা আৰু নিযুত বাবু স্কিম নেপাব কোনকেইটা কেটেগৰী ষ্টুডেণ্টে নেপাব মই চমুকে কৈ দিছোঁ প্ৰথম কথা হ'ল যিসকলে বাণীকান্ত কাকতি স্কুটিৰ যি স্কিম লাভ কৰি আছে তেওঁলোকে এই নিযুত মইনা বা নিযুত বাবু আঁচনিৰ পৰা বঞ্চিত হ'ব প্ৰথম কথা আৰু ২ নম্বৰ কথাটো হ'ল যিসকল অসমৰ ষ্টুডেণ্ট নহয় অসমৰ বাহিৰৰ যিবিলাক ষ্টুডেণ্ট হয় তেওঁলোকেও এই নিযুত মইনা বা নিযুত বাবু স্কিম নেপাব আৰু ৩ নম্বৰ কথা হ'ল ছোৱালী যদি অলৰেডি বিয়া হোৱাৰ পাছতো তেওঁ পঢ়ি আছে যদিও তেওঁ কিন্তু এই নিযুত মইনা স্কিম নেপাব কাৰণ তেওঁ বিবাহিত ষ্টুডেণ্টক এই নিযুত মইনা আঁচনি দিয়া কথা কোৱা নাই ইয়াত উল্লেখ কৰা নাই আৰু ৪ নম্বৰ কথাটো হ'ল যিসকল ষ্টুডেণ্ট কোনোবা MP বা MLAৰ ল'ৰা ছোৱালী হয় তেওঁলোকে এই নিযুত মইনা স্কিমৰ পৰা বঞ্চিত হ'ব তেওঁলোকক নিদিয়ে আৰু যিটো ৫ নম্বৰ কণ্ডিশ্যন আছে সেইটো শুনিলে ছাত্ৰ ছাত্ৰীসকলে ভয় খাব মই নকওঁ বুলি ভাবিছোঁ যদিও কৈ দিছোঁ 70% এটেণ্ডেঞ্চ নথকা ছাত্ৰ ছাত্ৰীসকলে কিন্তু এই নিযুত বাবু আৰু নিযুত মইনা স্কিম নাপাব বুলি শুদ্ধকৈ উল্লেখ আছে গতিকে ছাত্ৰ ছাত্ৰীসকলে গোটেই কথাখিনি ভালদৰে চালি জাৰি চাই এপ্লাই কৰিব কাৰণ গভৰ্ণমেণ্টে এইবাৰ ষ্ট্ৰিক্টলি এই স্কিমটো ইমপ্লিমেণ্ট কৰিবৰ কাৰণে চেষ্টা চলাই আছে আৰু নিখুঁতভাৱে কৰিবৰ কাৰণে চেষ্টা চলাই আছে এইবাৰ মই আপোনালোকক স্ক্ৰীণত মই দেখুৱাই দিছোঁ এয়া দেখিছে আপোনালোকে কিন্তু এইখিনিতে প্ৰথম কথা এটা কওঁ আপোনালোকে যেতিয়া অনলাইন কৰিব অনলাইন কৰাৰ আগতে এখন কেনচেল চেক বা বেংকৰ ফ্ৰণ্ট পেজটো ধুনীয়াকৈ স্কেন কৰি ল'ব আৰু সেইটো পাছত লাষ্টত আপলোড কৰিব লাগিব ঠিক আছে গতিকে অনলাইন কৰা আৰম্ভ কৰাৰ আগতে আপোনালোকে এখন কেনচেল চেক নতুবা এখন বেংকৰ ফ্ৰণ্ট পেজৰ জেৰক্স কপিটো ৰাখিব কাৰণ সেইটো আপলোড কৰিব লাগিব ঠিক আছে এতিয়া মই ষ্টেপ বাই ষ্টেপ গাইডখিনি দি দিছোঁ আৰু এই লিংকটো কেনেকৈ কৰিব পাৰে এই লিংকটো মই মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত অৰ্থাৎ তলত মই লিংকটো দি দিম আপোনালোকে সেই লিংকটোৰ পৰাও ডাইৰেক্ট এপ্লাই কৰিব পাৰিব ঠিক আছে এতিয়া ইয়াত লিখা হৈছে প্ৰচেছ ফৰ এপ্লাইং MMNMA আৰু MMNNBA অৰ্থাৎ নিযুত মইনা স্কিম আৰু নিযুত বাবু স্কিম ঠিক আছে টু দ্য ষ্টুডেণ্ট সমৰ্থ পৰ্টেলত এইদৰে কৰিব লাগিব ঠিক আছে আৰু দৰ্পণ হাই ছেকেণ্ডেৰী লেভেলৰ ষ্টুডেণ্টে দৰ্পণত কৰিব সেইটো এটা বেলেগ ষ্টাইল সেইটো মই দেখুৱাম বেলেগ এটা ভিডিঅ'ত মই সেইটো প্ৰস্তুত কৰিম এতিয়া
প্ৰথম কথা হ'ল এইটো, প্ৰথমতে এইটো মই দেখুৱাই দিছোঁ আপোনালোকক, এইটো হ'ল লিংকটো, আপোনালোকে এইটো নোট কৰি ল'ব পাৰে, এইটো টাইপ কৰিলেও আপোনালোকে সেই তাৰ দ্বাৰাই কৰিব পাৰিব। ঠিক আছে, এইটো হ'ল সমৰ্থৰ লিংক। প্ৰথম কি কৰিব লাগিব, যিবিলাক থাৰ্ড চেম বা ফিফ্থ চেম বা যিবিলাক এইবাৰ 7th চেম পাইছে, তেওঁলোকৰ যিহেতু এনৰোলমেণ্ট ID আছেই, গতিকে ডাইৰেক্ট তেওঁলোকে লগ ইন কৰিব পাৰিব। ইয়াতে দেখিছে এইটো, ইয়াতে গৈ ডাইৰেক্ট তেওঁলোকৰ লগইন ID চমৰ এনৰোলমেণ্ট IDটো ইয়াতে দিব লাগিব আৰু পাছৱৰ্ড এটা দিব লাগিব। ঠিক আছে, পাছৱৰ্ডটো তেওঁলোকৰ সমৰ্থৰ যিটো পাছৱৰ্ড আছে সেই পাছৱৰ্ডটো দিব লাগিব, আৰু দিয়াৰ পাছত যিটো ইয়াত কেপছ ওলাব, এইদৰে কিবা এটা কেপছ ওলাব, সেই কেপছটো ইয়াতে টাইপ কৰি লগ ইন কৰিব লাগিব। ঠিক আছে, এইটো হ'ল ক্লিক অন লগ ইন এক্সেছ দ্য একাউণ্ট, তেতিয়া তাৰপিছত একাউণ্টটোত সোমাব পাৰিব। ঠিক আছে, আৰু যিবিলাক নতুন এইবাৰ যিবিলাক ফাৰ্ষ্ট চেম আহিব, ফাৰ্ষ্ট চেমবিলাকৰ যিটো সমৰ্থ এডমিশ্যনৰ সময়ত এপ্লাই কৰোঁতে যিটো এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব, সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটোৱেই তেওঁলোকৰ এনৰোলমেণ্ট ID হ'ব। কিন্তু তেওঁলোকৰ যিহেতু পাছৱৰ্ড নাথাকিবও পাৰে, গতিকে বা তেওঁলোকে যদি ইচ্ছা কৰে নিউ, ইয়াত দেখিছে ওপৰত নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যন, ইয়াত নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যনো কৰিব পাৰিব। ঠিক আছে, নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যনো কৰিব পাৰিব আৰু লগ ইনো কৰিব পাৰিব। অলৰেডি যিবিলাকৰ লগ ইন ID আৰু পাছৱৰ্ড আছে তেওঁলোকে লগ ইন কৰিব পাৰিব, বা যিবিলাকৰ এনৰোলমেণ্ট নাম্বাৰ আছে, পাছৱৰ্ড আছে, তেওঁলোকে ইয়াত লগ ইন কৰিব পাৰিব। ঠিক আছে, এইটো একেবাৰে সহজ পদ্ধতি, আপোনালোকে ছাইটটোত যোৱাৰ লগে লগে গোটেইখিনি গম পাই যাব। যেতিয়া আপোনালোকে লগ ইনৰ ভিতৰত সোমাব, লগ ইনৰ ভিতৰত সোমোৱাৰ লগে লগে এইদৰে দেখিব। ঠিক আছে, এইখন ইণ্টাৰফেচটো আহিব এইদৰে, এই গোটেই ইণ্টাৰফেচটো আপোনালোকে দেখিব এইদৰে আহিব। ঠিক আছে, ইয়াতে যিটো লেফ্ট চাইডে যিটো এইটো দেখিছে স্কলাৰশ্বিপ বুলি আছে, এই স্কলাৰশ্বিপতে ক্লিক কৰি দিব লাগিব, ক্লিক অন স্কলাৰশ্বিপ। ঠিক আছে, ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে কি হ'ব, ইয়াতে দেখিবই এপ্লাই বুলি আহিব, এইটো অপশ্যন, এইটো দেখিছে ন অপশ্যন এপ্লাই, ইয়াতে এপ্লাই কৰিব লাগিব। এইটো হ'ল এইটো নিযুত বাবু বাৰু, কিন্তু নিযুত বাবু হ'লেও নিযুত বাবু আৰু নিযুত মইনা একেই, গতিকে মই যিকোনো এটা দেখুৱাইছোঁ, ইয়াতে এপ্লাই কৰি দিব। এপ্লাই ক্লিক কৰি দিয়াৰ লগে লগে এই ইণ্টাৰফেচটো আপোনালোকে দেখিব, এইটো যিটো স্ক্ৰীনখন এইখন দেখিছে, এই স্ক্ৰীনখন দেখিব। ইয়াতে প্ৰথম বেংকৰ ডিটেইলছখিনি ভৰাব লাগিব। ঠিক আছে, প্ৰথম ইয়াত বেংক ডিটেইলছ, বেংক নেমটো দিব লাগিব, ব্ৰাঞ্চ নেম দিব লাগিব, এইবিলাক কিন্তু শুদ্ধ হ'ব লাগিব দেই। আৰু IFSC কোডটোতো মেইন বস্তু, IFSC কোড কেতিয়াও অশুদ্ধ নকৰিব, লাগিলে দৰকাৰ হ'লে ভালদৰে এবাৰ দুবাৰ ভেৰিফাই কৰি ল'ব। ঠিক আছে, একাউণ্ট হোল্ডাৰ নেম, কাৰ নামত একাউণ্টটো আছে ইয়াতে নামটো লিখি দিবা, নিজৰ একাউণ্ট হ'লে নিজৰ একাউণ্ট হ'ব লাগিব এইটো। তাৰপিছত একাউণ্ট নাম্বাৰ দিব, ইয়াত একাউণ্ট নাম্বাৰটো আকৌ কনফাৰ্ম কৰি দুবাৰ দিব লাগে, ইয়াত এবাৰ দিব লাগে। ঠিক আছে, পান নাম্বাৰটো দৰকাৰ হ'ব, পান নাম্বাৰটো ইয়াতে টাইপ কৰি দিবা। তাৰপিছত এইটো কি হয়, ডিগ্ৰী হয় নে পষ্ট, মানে আণ্ডাৰ গ্ৰেজুৱেট নে পষ্ট গ্ৰেজুৱেট হয়, ইয়াতে ডিটেইলছখিনি দিব লাগিব। তাৰপৰা কোৰ্চটো ৰেগুলাৰ নে কি সেইবোৰ দিব লাগিব। এইবিলাক সৰু সৰু কথা, এইবিলাক নিজে জানিবাই যেতিয়া পেজটো ওলাব। আছে, মই খুব চমুকৈ দেখুৱাইছোঁ, আৰু মই যে কৈছোঁ যে কেঞ্চেল চেক বা বেংকৰ পাছবুকৰ ফ্ৰণ্ট পেজটোৰ কথা কৈছোঁ, সেইটো স্কেন কৰি ল'ব, স্কেন কৰি লোৱাৰ পিছত ইয়াতে আপলোড কৰি দিব। ঠিক আছে, আপলোড কৰাৰ পাছত 7 নেক্সট কৰিব, এইটো 7 নেক্সট, ইয়াত 7 নেক্সট কৰি দিয়াৰ লগে লগে গোটেই পেজটো এবাৰ শ্ব' কৰিব, আৰু সেই পেজটো কমপ্লিট চেক কৰাৰ পাছত ইয়াতে ছাবমিট কৰি দিলে বেংকৰ ডিটেইলছটো ভৰোৱা হৈ যাব। ঠিক আছে, ইয়াৰ পাছতে আমাৰ আকৌ কি ভৰাব লাগিব, এইটো ষ্টেপ 7 ক্লিকিং অন ছাবমিট বুটাম, সেইটো ছাবমিট বুটাম ক্লিকিং কৰি দিয়াৰ পাছতে ৰিডাইৰেক্ট হৈ যাব DITC ৱেবছাইটৰ লগত ডাইৰেক্ট লিংক হৈ যাব। লিংক হৈ যোৱাৰ লগে লগে এইদৰে আধাৰটো আহিব। এতিয়া এণ্টাৰ ইয়ৰ আধাৰ নাম্বাৰ, আধাৰ নাম্বাৰটো ইয়াতে এণ্টাৰ মাৰি দিব, ইয়াতে টাইপ কৰি দিব লাগিব, টাইপ কৰি চেণ্ড OTP, দেখিছে না, চেণ্ড OTP কৰি দিব লাগিব। চেণ্ড OTP কৰি দিয়াৰ লগে লগে আধাৰ নাম্বাৰটো যিটো মোবাইল ফোনত লিংক হৈ আছে সেই মোবাইললৈ OTP এটা যাব। OTPটো ইয়াতে দি ভেৰিফাই এণ্ড কণ্টিনিউ কৰিব লাগিব। তাৰপিছতে যদি অ'কে থাকে তেতিয়া এইদৰে টিক মাৰ্ক এটা আহি যাব। ঠিক আছে, আৰু যদি নহয় এইটো এনেকৈ ক্ৰছ চিন আহি যাব। ক্ৰছ চিন অহাৰ কোনো কথাই নাই, কাৰণ যদি লিংক থকা হয় মোবাইল আৰু আধাৰ নাম্বাৰ, তেতিয়া অ'কে আহিব। ছাকচেছফুল হৈ যোৱাৰ পাছত আকৌ এতিয়া কি ইমেইলটো ইয়াত ভেৰিফাই হ'ব, ইয়াতে ইমেইলটো টাইপ কৰি দিব লাগিব, ইমেইলটো ছাকচেছফুল ছাবমিছন ইমেইল আহিব।
এয়াই ইমান সহজ, একেবাৰে সহজ এইবিলাক। এই গোটেইবিলাক শেষত এইখিনি গোটেইখিনি কমপ্লিট কৰাৰ পাছত এইটো দেখিছে ছাবমিট বুটাম আছে, ছাবমিট বুটাম কৰি দিয়াৰ লগে লগে গোটেই প্ৰচেছটো কমপ্লিট। এইটোৱে হ'ল সাধাৰণতে অনলাইনৰ প্ৰচেছটো একেবাৰে সহজ, একদম চিম্পুল। নিজে খুলি যেতিয়া স্ক্ৰীনখন দেখিবা তেতিয়া কমপ্লিট বুজি পাবা। এইডোখৰতে মই যে প্ৰথমে কৈছিলোঁ কোন কোন ষ্টুডেণ্টে নাপাব, মই কৰি ইয়াত আকৌ লিখি দিছে, ইয়াত দেখিছে আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্টৰ কাৰণে দেই। এইটো হ'ল ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড যিবিলাকে পাই আছে, স্কুটি পোৱাবিলাকে নাপাব। ডাজ নট হেভ ডমিচাইল অফ আছাম, অসমৰ বাহিৰৰ ষ্টুডেণ্টে নাপাব। মেৰিট ষ্টুডেণ্টে নাপাব। আৰু ডাটাৰ্ছ অফ মিনিষ্টাৰ MLA MP, তেওঁলোকৰ MLA MP বা মিনিষ্টাৰৰ ল'ৰা ছোৱালীয়ে নাপাব। ঠিক আছে, এইবিলাকে হ'ল কণ্ডিশ্যন। এইবিলাক ভালকে এবাৰ চাই ল'লে ভাল হ'ব। আৰু এইটো লেছ দেন 70% এটেণ্ডেঞ্চ ইন প্ৰিভিয়াছ একাডেমিক ইয়েৰ। প্ৰিভিয়াছ একাডেমিক ইয়েৰত যদি কাৰোবাৰ 70%তকৈ কম এটেণ্ডেঞ্চ হৈছে তেতিয়া তেওঁলোকে নাপাব। ঠিক তেনেকে নিযুত বাবু, ইয়াত হৈছে নিযুত বাবু কোনকেইটা ল'ৰাই নাপাব? ডিড নট এভেইল ফ্ৰী ৱেভাৰ, যিবিলাকে ফ্ৰী ৱেভাৰ পোৱা নাই তেওঁলোকে নিযুত বাবুও নাপাব। আৰু বাণীকান্ত কাকতি স্কুটি পোৱা ল'ৰাবোৰে নাপাব। ডাজ নট হেভ ডমিচাইল, অসমৰ বাহিৰৰ ল'ৰা ছোৱালীয়ে নাপাব। অসমৰ বাহিৰৰ ল'ৰা ছোৱালী মানে বাহিৰৰ অৰুণাচলৰ ল'ৰা বা ক'ৰবাৰ ল'ৰা ছোৱালী যদি অসমত পঢ়ি আছে তেওঁলোকে নাপায়। আৰু যিবিলাক ল'ৰাই বিয়া পাতিছে তেওঁলোকে নাপায়। ডিড নট এনৰোল এক্সামিনেশ্যন প্ৰিভিয়াছ একাডেমিক ইয়েৰ, এইটো এটা কথা আছে। লেছ দেন 70%, এইটো একেই ওপৰটোৰ দৰে। আৰু UG থাৰ্ড এণ্ড ফ'ৰ্থ ইয়েৰ নট এলিজিবল, আৰু তেওঁলোকে কি নাপাব? থাৰ্ড আৰু ফ'ৰ্থ ইয়েৰত কিন্তু নিযুত বাবু নাপাব, অকল ফাৰ্ষ্ট চেমতহে পাব। অ'কে, এতিয়া পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টৰ কাৰণে কণ্ডিশ্যন কেইটা হ'ল CM জীৱন প্ৰেৰণা স্কিম ৰিচিপিয়েণ্ট যিসকলে লৈ আছে জীৱন প্ৰেৰণা স্কিম, তেওঁলোকে এই স্কিমটো নাপাব, নিযুত মইনাটো নাপাব। ডাজ নট হেভ ডমিচাইল, অসমৰ বাহিৰৰ ল'ৰা ছোৱালীয়ে নাপাব। ডাটাৰ অফ মিনিষ্টাৰ বা MLA ল'ৰা ছোৱালীয়ে নাপাব। ডিড নট এনৰোল অফ দা, এইটো একাডেমিক ইয়েৰত যদি কোনোবাই এক্সামিনেশ্যনত পৰীক্ষা দিয়া নাই তেওঁলোকে নাপাব। আৰু লেছ দেন 70% এটেণ্ডেঞ্চ ইন প্ৰিভিয়াছ একাডেমিক ইয়েৰ তেওঁলোকে নাপায়। ঠিক আছে, ঠিক তেনেকে পোষ্ট গ্ৰেজুৱেটৰ নিযুত বাবুৰ একেই কথা। ডিড নট এভেইল ফ্ৰী ৱেভাৰ, CM জীৱন প্ৰেৰণা স্কিম এভেইল কৰাবিলাকে নাপাব। ডাজ নট হেভ ডমিচাইল, অসমৰ বাহিৰৰ ল'ৰা ছোৱালীয়ে নাপাব। ডাটা মিনিষ্টাৰ MLA MP ল'ৰা ছোৱালীয়ে নাপাব। পৰীক্ষা নিদিয়া আগৰ প্ৰিভিয়াছ ইয়েৰ পৰীক্ষা নিদিয়া ল'ৰা ছোৱালীয়ে নাপাব। 70% এটেণ্ডেঞ্চ নথকা ল'ৰা ছোৱালীয়ে নাপাব। আৰু চেল্ফ ফাইনেন্সিয়েল বা প্ৰফেশ্যনেল প্ৰগ্ৰাম যিসকলে কৰিছে তেওঁলোক কিন্তু নট এলিজিবল। ইয়াত গোটেই কণ্ডিশ্যনখিনি স্পষ্টকৈ লিখা আছে, মই দেখুৱাই দিলোঁ আপোনালোকক। আৰু এইদৰে তলত লাষ্ট ডেট দিয়া আছে, চাই ল'ব, 5 ছেপ্টেম্বৰ লাষ্ট ডেট। আৰু এইটোৱে হ'ল আজি ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব। আৰু যিসকলে এই চেনেলটোত নতুনকৈ আহিছিলে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো এই ধৰণৰ মই মেছেজ দিয়ে থাকোঁ বা ইনফৰমেশ্যন মই এই চেনেলৰ জৰিয়তে দিয়ে থাকোঁ। গতিকে সকলোকে ধন্যবাদ।